আজি মায়ে কৈছে যে সিদিনা চাচোন মৌমিঠি জন্ম হৈছিলেহে, আজি আকৌ 2 মাহ হ'লেই বা ইমান লগতে দিনবোৰ গৈছে। মই যে মাক একো মাতি দিব নোৱাৰিলোঁ, খালি মোৰ একমাত্ৰ চকু পানীহে ওলাল জানেনে। বৰষুণ পৰিলে কথাও নকয় বৰষুণ মাইনাহঁতক খুৱাই লৈ আছিলোঁ, ইমান বেয়া লাগে। সেই দিদিলে মোক বহুত বেছি মনত পৰিছে। ইফালে ভাবিব নহয় বোলে কেমেৰা কেনেকৈ নহ'লে কৰিলে যদি ইমান কাপোৰে ভিজিলে। সেইফালে চাওক আহি পাইছেহিহে, ভিজিলে তাকো ভিজি ভিজি আহি পাইছেহিহে চাওক। এতিয়া ঘৰলৈও যাব নোৱাৰা হ'লোঁ, মৌমিঠি অকলে অকলে আছে, কি হ'ব এতিয়া বাৰু। দুইজনী অকলে অকলে ভিতৰত আছে, মিঠিটো টোপনি যোৱাই নাই। মোৰ হা কেতিয়াবা খুব চিঞৰি চিঞৰি কান্দিব মন যায় আৰু ক'ব মন যায় যে মোৰ বহুত বেছি কষ্ট হৈছে। একমাত্ৰ বৰ্ণিলত যদি স্কুলটো নাথাকিলে হয় মই 1 মিনিটো নাথাকিলোঁ হয়। সঁচাকৈ কৈছোঁ, বৰ্ণিলৰ পঢ়া ক্ষেত্ৰৰ কাৰণেই মই ইয়াত থাকিবলগীয়া হৈছে ইমান কষ্ট কৰি। এয়া বৰ্ণিল স্কুলৰ পৰা আহিলে দেখিছেই নহয়, বৰষুণ পৰিলে, বৰষুণৰ পৰা মানে কাপোৰ উঠাই আনালে গোটেই মানুহ আৰু কাপোৰ চব তিতি হাহাকাৰ। এয়া বৰ্ণিল স্কুলৰ পৰা আহি মোক কি দিছেহি শুনকচোন ভালদৰে। বহুত ডাঙৰ বোলে ছাৰপ্ৰাইজ এটা আছে, বহুত ডাঙৰ ছাৰপ্ৰাইজ এটা। কি আছে চাওক। Oh, ram 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 ram. No. Oh my God. কি হলো? হ্যাঁ কি হয় তো? Hindi song competition. Oh, solo song. হ্যাঁ? Oh, চ'লো ছং কম্পিটিশ্যন আছিলে, তাতে আমাৰ বৰ্ণিল 2nd হ'ল। মই তাক সুধিছোঁ বৰ্ণিল ফাৰ্ষ্ট কোন হ'লো, সি নাজানে। বাৰু যিয়ে নহওক, সি যে কম্পিটিশ্যনটোত অংশগ্ৰহণ কৰিছে, কৰি পাওক বা নাপাওক, কৰিলেই মানে বহুতখিনি নহয় জানো বাৰু। মই আকৌ ভাতৰ লগত কেইটামান বুট খাওঁৱে দেই। সেই ভাত বৰ্ণিলক ভৰি হাত ধুৱাই কৰি দি ভাত যোগাৰ কৰিছোঁ। মোৰ ভাতৰ লগত বুটকেইটা দেখি নাহাঁহিব, মোৰ মানে বুটকেইটা খুব বেছি প্ৰিয়। আৰু ইফালে জলকীয়া। আজি মানুহজনে গালি পাৰিছে যে জলকীয়া লৈছা তুমি, তাকো ফিৰিঙি জলকীয়া। ফিৰিঙি জলকীয়া বুলি কওঁ আমি জলকীয়া, এইকেইটা জলকীয়াক আপোনালোকে কি বুলি কয় ক'বচোন। ইয়াতে খাচী মানুহ আহে যে চব্জি বেচিবলৈ কাৰণে, তেওঁলোকে লৈ আহিছিলে। 10 টকাতে বহুত দিছে, মানে দিছে আৰু ভালেমানখিনি। তাকে মানুহজনক কৈছোঁ বোলো 10 টকাতে ইমান সোপা দিছে, সেইকাৰণে কিনি ৰাখিলোঁ। বোলে 10 টকাতে এসোপা দিছে, কিনি খাই পেট বেয়া কৰি গালি পাৰি আছে, সেইকাৰণে ভইচটো মানে নাইকিয়া কৰি দিলোঁ। তাৰপাছতে ভাত পানী খাই কৰি আজৰি মাজৰি হৈ মই এটা ৰীল বনালোঁ, ট্ৰেণ্ডিং ৰীল। তাৰ পাওগে তাৰ পালো, ট্ৰেণ্ডিঙত হৈ আছে যে। তাৰপিছতে আমি সকলোবোৰ শুই গ'লোঁ, মানে মৌ, মিঠি, বৰ্ণিল, দেউতাক চব শুই গ'লোঁ। শুই উঠি এয়া আবেলি দৃশ্য। আবেলি মানুহজনক কৈছোঁ ব'লাচোন মোক এবাৰ মুকলি আকাশখনৰ তললৈ লৈ ব'লা। কিমান দিন যে হ'ল মই মুকলি আকাশখনৰ তললৈ মই কি মৌ মিঠিও গৈ পোৱা নাই। তাৰপাছতে এয়া দুইজনে ওলাই আহিলোঁ, খুব এসোপামান কথা পাতিলোঁ। আমি যিমানে ওচৰত নাথাকোঁ, লগত নাথাকোঁ, কথা পাতি কেতিয়াও শেষ নোহোৱা নিচিনা তেনেধৰণৰ। এয়া চাওকচোন ইমান ধুনীয়া পৰিৱেশ, ঠাণ্ডা ঠাণ্ডা জানেনে। ইয়াত আৰু এতিয়ালৈকে মানে ঠাণ্ডাই পৰি আছে। মই তাকেহে চিন্তা হৈ আছে যে ঘৰলৈ যাম বুলি ভাবিছোঁ, কি হয় কেনেকৈ থাকিম, মানে ল'ৰা ছোৱালী কেনেকৈ ৰাখিম, তাকেহে চিন্তা কৰি কথা পাতি আছিলোঁ মানুহজনে মই, যে কি কৰিলে ভাল হয়, যোৱাটো হয় নে নোযোৱাটো হয়। আপোনালোকে বাৰু কমেণ্ট এটা কৰি জনাবচোন, যাব লাগে নে নালাগে। কিন্তু মোৰ ঘৰলৈ যাবলৈ খুব বেছি হেঁপাহ আছে জানেনে বাৰু। মানে ওলাই আহিছোঁ, মুকলি আকাশখনৰ তলত থাকি ইমান মুক্ত লাগিছে। কেতিয়াবা উৰি গুচি যাম উৰি গুচি যাম মৌ মিঠিক লৈ। আকাশখন গোটেইখন মোৰ কাৰণে, উৰি থাকিম মই। অকণমান ওলাই আহিলোঁ, কিন্তু টাইম টেবুলৰ একদম মেনেজ কৰিবলগীয়া হৈ আছে জানেনে। কাৰণ বৰ্ণিলৰ এক্সাম আৰু বৰ্ণিলৰ ডিমাণ্ডত আজি বনাইছোঁ ৰুটি মাংস। কাৰণ কিয়নো আগৰ দিনতে আমাৰ কিন্তু তেনেকুৱা হয় দেই, যোনদিনাখন পৰীক্ষা শেষ হ'ব সেইদিনাখনো আমি মানে আমাৰ ডিমাণ্ডৰ খানা বনাবলগীয়া হয় মাহঁতে। আৰু যোনদিনাখন কাইলৈ পৰীক্ষাও, আজি আমি মানে আমাৰ ডিমাণ্ডৰ আমি এইটোহে খাম, এইটোহে বনোৱা, এইটোহে কৰা, তেনেকুৱা নিচিনা বস্তু মানে বনাবলৈ দিওঁ। এয়া চাওকচোন ৰুটি মাংস বনাই আছোঁ, আনফালে মৌ মিঠিও শুই আছে। সিহঁত দুইজনীয়ে আকৌ ইমান এটা আমনি নকৰে, ভগৱানে সেইখিনিকে যে মোক বচাইছে। যদি আমনি কৰিলে হয় মই কোনফালে কি কৰিলোঁ হয় কওকচোন বাৰু। সিহঁতক এনেধৰণে ৰাখিয়ে মই ভাতো বনাই আছোঁ, আনফালে বৰ্ণিলকো অকণমান দেখাই আছোঁ, কাৰণ কাইলৈ তাৰ এক্সাম আছে যিহেতুকে। এয়া চাওকচোন সিহঁত দুজনী কি ধুনীয়াকৈ হাঁহি খেলি আছে। আজি আকৌ বহুতকেইটা কাইলৈ অৰ্ডাৰ আছে, পাৰ্চেলবিলাকত পেকিং কৰিব লাগে। এতিয়া মই বস্তুবিলাক উলিয়াই লওঁ।
এইটো পাৰ্টি ৱেৰ ফ্ৰক আছিলে যে এইটো অৰ্ডাৰ আছে এইটো পেকিং কৰিব লাগিব আৰু লগতে আছে কুৰ্তি কালেকশ্যন এতিয়া মাত্ৰ কেইটামানহে আছে এইটো এটা আছে কাপোৰকেইটাত কিন্তু বহুত ধুনীয়া গৰমত পিন্ধিবলৈ বহুত ধুনীয়া পাব এইটো এটা আছে আৰু লগতে এইটো এটা আছে আৰু এইটো এটা আছে এনে ট্ৰাই কৰিবলৈ মাত্ৰ 10টা মানহে আনিছিলো এতিয়া মাত্ৰ এই তিনটা আছে বাকিটা গ'ল সব গ'ল এই তিনটাৰ ভিতৰত এইটো অৰ্ডাৰ আছে এইটো এতিয়া পেকিং কৰিব লাগে আৰু বহুত কেইটা অৰ্ডাৰ আছে ছোৱালী মাত শুনিছেই নিশ্চয় বেকগ্ৰাউণ্ডত বজিয়ে আছে আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব আজিলৈ বাই বাই